বাইবেলত আমি দেখিবলৈ পালোঁ যে ষ্টাৰ অৰ্থাৎ তৰা ষ্টাৰটো এটা মানে ঈশ্বৰে ষ্টাৰক ব্যৱহাৰ কৰিছিলে আৰু সেই ষ্টাৰৰ চাই পেলাই যেনেকৈ পণ্ডিতবিলাকে যীশুৰ জন্মটো গম পাইছিলে আৰু ষ্টাৰে সিহঁতক লৈ পেলাই যীশুৱে য'ত জন্ম হৈছে তাতে গৈ পেলাই সিহঁতে দেখাই দিলে আৰু পিছত যিহেতু পণ্ডিতবিলাকে ষ্টাৰৰ পিছে পিছে গৈ পেলাই যীশুক দেখা পাই পেলাই আনন্দত পৰিপূৰ্ণ হ'ল। তেনেধৰণেৰে আমি এই পৃথিৱীৰ যিবিলাকে বিশ্বাসী এজন এজনকে আমি ষ্টাৰৰ দৰে ঈশ্বৰে ব্যৱহাৰ কৰিবলৈ আমাক ইচ্ছা কৰিছে যেন আমি পোহৰ বেলেগৰ কাৰণে দিব পাৰে, আনজনক আমি যীশুৰ জন্মৰ ওচৰলৈ আনি পেলাই সিহঁতক যেন আনন্দতে বা শান্তিত পৰিপূৰ্ণ কৰিব পাৰে, সেইটোৱে ঈশ্বৰৰ আমাৰ ওপৰত আশা আৰু সেইটোকে মই মেছেজটো দিবলৈ ইচ্ছা কৰিছোঁ।